হেল্ল' বন্ধুসকল, আমি আজি আহি আছোঁ এক ঠাইত। আপোনালোকক কৈ আছোঁ বাৰু আমি ক'ত যাই আছোঁ। আমাৰ এই চাল থ্ৰী চেনেলৰ এইটো আমাৰ প্ৰথম ব্লগ, গতিকে আমি বনাব নাজানো ভালদৰে। যদি কিবা ভুল হয় আমাক কমেণ্ট কৰি জনালে আমি ভাল পাম। আৰু কৈ আছোঁ বাৰু আপোনালোকক ক'ত যাই আছোঁ আমি। এতিয়া আমি আহি আছোঁ দৰং জিলাৰ ঐতিহ্যমণ্ডিত সত্ৰৰ পৰা, আৰু আহি আমি ৰাজঘাট চক পালোঁ। আৰু আজি আমি যাই আছোঁ ওদালগুৰি জিলাৰ ঐতিহ্যমণ্ডিত তাম্ৰেশ্বৰ দেৱালয়লৈ। আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, কি পাৰি দেখাম। আজি প্ৰথম আহিছোঁ এইটো মন্দিৰলৈ, শুনিছোঁ বহুত ভাল লাগে গৈ। আৰু আপোনালোকে চাই যাব আৰু ভিডিঅ'টো শেষলৈকে, কি পাৰি দেখাই যাম। এতিয়া আমি আহি পালোঁ নামখোলা চক। এইটো নামখোলা চক হয়, ইফালে বজাৰ হয়। ইফালে আমি বাওঁফালে যাম, সোঁফালে নাযাওঁ আমি বাওঁফালে যাম। বাওঁফালে যাই আমি পাম মিছা হাটখোলা চক। তাৰ পৰা 4 কিলোমিটাৰ গেলিয়ে আমি পাম তামেশ্বৰ দেৱালয়। এতিয়া আমি যাই আছোঁ চিধা আমি মন্দিৰলৈ বুলি। আমি এতিয়া আহি পালোঁ তামেশ্বৰ দেৱালয়। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক, আমি ভিতৰৰ পৰাপক্ষত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এয়া আমি আহি পালোঁ তামেশ্বৰ দেৱালয়। আমি বহুত টাইম আহি পালোঁ। বহুত ভাল লাগছি। গেটটো খুলি লৈ আমি সোমালোঁ, যাই আছোঁ। সোমাই কিনে ধুনীয়া লাগছি। আৰু ভিতৰৰ ফালেতো আৰু ভাল লাগব বুলিয়ে ভাবছোঁ, কি হয় নাজানো। আপোনালোকে আমাৰ লগত ভিডিঅ'টো চাই যাওক। আৰু যাই আছোঁ, এইটো ধুনীয়া ৰাস্তা বনাই দিছে মেইন মন্দিৰলৈ সোমাওঁতে। আৰু ইফালে গাছ গছনিবোৰ আছে। আৰু এই গাছবোৰত শিলৰ মূৰ্তিবোৰ সজাই থোৱা আছে। ধুনীয়া এটা ভিউ হৈ আছে, আপোনালোকে আহিব আৰু এইবোৰ উপভোগ কৰিব। ধুনীয়া লাগছে দেই কিন্তু আজি মন্দিৰটোত। আমি ভিতৰৰ ফালে গৈ থাকিম, চাই যাব। আমি আহি হাত মুখ ধুই লৈ মেইন মন্দিৰত সোমাইছোঁ। আৰু এতিয়া মেইন মণিকূটৰ দৃশ্যটো দেখাম, আপোনালোকে চাব। আৰু আমি ইয়াত শলাবন্তি জ্বলাম আৰু চাই যাব মণিকূটৰ ভিতৰত কেনেকুৱা দৃশ্য আছে। আৰু চাবি আৰু ভিডিঅ'টো কেনে লাগে আমাক কমেণ্ট কৰি জনাবি। আমি এইটো প্ৰথম বনাইছোঁ, নাজানো কি হয়। এয়া ভিতৰত সোমাইছোঁ আমি। ধুনীয়া লাগিছে মণিকূটৰ ভিতৰত, ধুনীয়াকৈ এইবোৰ বস্তুবোৰ সজাই থোৱা আছে। শিলৰ মূৰ্তিবোৰ ধুনীয়াকৈ সজাই থোৱা আছে, ভাল লাগে। এইটো মন্দিৰৰ ভিতৰৰ দৃশ্য হয়। এইবিলাক পুথি আছে, পুথিবিলাক দৰ্শনাৰ্থীবিলাকে আহি ইয়াত দান হিচাপে আগবঢ়ায়। আৰু সেইবিলাক ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছে। আৰু এইবিলাক মূৰ্তি বহুত পুৰণা মূৰ্তি হয়। এইবিলাক ইয়াতে ধুনীয়াকৈ সজাই থোৱা হৈছে। আৰু আপোনালোকক দেখাই যাম বাৰু। আৰু এইবিলাক মূৰ্তি হয়, এইবিলাক বহুত মূৰ্তি আছে, হিচাপ নাই। আৰু ইয়াতে বহুত ধৰণৰ মূৰ্তি আছে, পুৰণা মূৰ্তি হয় এইবিলাক। শিৱৰ মূৰ্তি। এইটো শিৱলিংগ হয়। ইয়াতে চাকি ধূপ জ্বলাই, লগতে গাখীৰো ঢালে দৰ্শনাৰ্থীবিলাকে মনৰ কামনাৰ সৈতে। আৰু এইবিলাক আমি দেখাই আছোঁ বাৰু। এইটো শিৱলিংগ হয়। আৰু এয়া আমাৰ সতীৰ্থসকলে ধূপ জ্বলাই ইয়াত সেৱা কৰি আছে। এইবিলাক শিৱৰ মূৰ্তি হয়। ইয়াতে বহুত ধৰণৰ মূৰ্তি আছে, এইবিলাক ধুনীয়াকৈ ৰাখিছে। এইটো ডম্বৰু হয়। বন্ধুসকল, আমি এই মন্দিৰলৈ এজন দেউৰী লগ পাইছোঁ। তেওঁৰ সৈতে আমি কথা ক'বলৈ চেষ্টা কৰিম। আপুনি এই মন্দিৰটোৰ লগত আজি কিমান বছৰ ধৰি জড়িত হৈ আছে? 5 বছৰ কুমাৰ। হয়। 2016 চনতে এই মন্দিৰটোৰ প্ৰতিদিনে যাত্ৰী সমাগমটো হোৱা দেখা যায়। যাত্ৰী আহে, সেইটোৱে লকডাউনৰ কাৰণে এতিয়া ধৰ অলপ এটা আহি থাকে কম। আগত লকডাউনৰ আগতো বহুত আহিছিল। ইয়াতে এনে হাঁহ ছাগলী কিবা এনেকুৱা উচৰ্গা কৰা হয় চাগে? ইয়াতে হয় হাঁহ, পাৰ, গৰু, ছাগলী। ইয়াৰে মোটামুটি ধৰক মাটিকালি কিমান মান আছে আপুনি গম পোৱা ধৰক?
এই এনেই মন্দিৰটো? নিষ্পত্তি মাটি 900 বিঘা 900 বিঘা। ইয়াৰ দলৈ আছিলে হেমচন্দ্ৰ দলৈ চলে তাৰমানে তেওঁ খাজানা উঠে মোৰ আটা হয় মই নাতি হয় আপুনি ইয়াতে এজনে না আৰু দেউৰী আছে বাৰু ইয়াতে? নাই এজন আপোনাৰ সংগী আৰু? নাই আছে কমিটি মানুহ আছে তেওঁলোকে সহায় কৰে ইয়াতে ধৰক কোনোবা জাতিয়ে এনেই কৰিব নিজে কৰিব বিচাৰিলে এতিয়া সুবিধাটো আছে? আছে সুবিধা ইয়াত বাচন বৰ্তন আছে খৰি খেৰ আছে হয়। বস্তুখিনি আনিবলৈ কি সেয়া নিৰামিষ খাই মাছ মাংস পিঁয়াজ টেবুল আছে মাছ মাংসটো নচলে? ঠিক আছে বাৰু। ঠিক আছে বাৰু, মন্দিৰটোৰ বাকীখিনি আমি দেখাবলৈ চেষ্টা কৰিম। এয়া মন্দিৰৰ সন্মুখৰ দৃশ্য। আপোনালোকে ইয়াতে আহিলে এয়া অতিথিশালৰ ব্যৱস্থা আছে মন্দিৰৰ কমিটিৰ। আপোনালোকে ইয়াতে থাকিবও পাৰিব আৰু ধুনীয়া লাগে ইয়াতে আহি। আমি আজি আহি বহুত ভাল লাগিছে, ধুনীয়া এটা নিৰিবিলি পৰিৱেশ। আপোনালোকে একবাৰ হ'লেও ইয়ালৈ আহক আৰু মন্দিৰটো দৰ্শন কৰক। ধুনীয়া এটা পুখুৰীও আছে এইফালে, পুখুৰীটোতো ধুনীয়া লাগে। আমি আৰু আগৰ ফালে দেখাই থাকিম, আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। হয়, এইটো মন্দিৰৰে পুখুৰী হয়। ইয়াতে প্ৰায় 6 বিঘামান মাটিৰ এটা ডাঙৰ পুখুৰী আছে আৰু ইয়াতে গোটেই পদুম ফুলেৰে ভৰ্তি হৈ আছে। আমি এতিয়া এই পুখুৰীটো পাৰে পাৰে আমি মোৰ সতীৰ্থ মই আহি আছোঁ খোজকাঢ়ি ইমূৰৰ পৰা সিমূৰ দেখা নাপায়। আপোনালোকে ইয়ালৈ আহিলে এই পুখুৰীটো নাচাওঁকৈ একবাৰো নাযাব। ইয়াতে বিভিন্ন ধৰণৰ ফুল পোৱা যায়, লগতে মাছ, ডাঙৰ ডাঙৰ মাছ ইয়াৰ তলত থকা বুলি আমাৰ কমিটিয়ে জনাইছে। আৰু আমি আহি আছোঁ এই পুখুৰীটোৰ পাৰে পাৰে আৰু এয়া পুখুৰীটোৰ পিছফালে ধুনীয়া এখন সেউজীয়া পথাৰ আছে। ইয়াতে বৰ্তমান এই ধানবিলাক সেউজীয়া হৈ আছে আৰু আমি আহি আছোঁ এই পুখুৰীটোৰ পাৰে পাৰে আৰু এই আপোনালোকক আমি দেখাব চেষ্টা কৰিম পাৰাৰ লাগি। আপোনালোকে ভিডিঅ'টো শেষ কৰি চাব, আধৰুৱা নকৰিবি। আৰু এই ভিডিঅ'টোত যদি আমাৰ কিবা ভুল হৈছে কমেণ্ট কৰি জনাব। আমি এই ব্লগটো আমি ফাৰ্ষ্ট বনাইছোঁ আজিয়েই হয়, গতিকে ইয়াত আমাৰ বহুত ভুল হ'ব পাৰে, যাতে কমেণ্ট কৰি জনায় আৰু আপোনালোকে। এয়া মন্দিৰটোৰ মানে পিছফালৰ দৃশ্য হয়, এইটো একেবাৰে শেষৰ দৃশ্য হয়। এইটোৱে আমি আহি আছোঁ। আমি বাৰু আৰু আগলৈ যাব চেষ্টা কৰোঁ। আগত জিৰণি কোঠা এটা আছে, তাত যাত্ৰীবিলাক আহি পেলাই জিৰণি লয়। আমি তালৈও যাব চেষ্টা কৰি আছোঁ বাৰু। আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু এই মন্দিৰটোৰ পুখুৰীটোৰ পিছফালে এটা মিউজিয়াম আছে। ইয়াতে ভিতৰত আমি যাই চাওঁ কি আছে। আপোনালোককো দেখাব চেষ্টা কৰিম আমি বাৰু কিমান পাৰি। চাওঁ বাৰু কি আছে ভিতৰত, আমি এবাৰ চাই লওঁ। আমি আহি এয়া মিউজিয়ামৰ ভিতৰত সোমালোঁ। ইয়াতে দেখাই পাইছে আপোনালোকে, ইয়াতে এই পুৰণি শিলৰ মূৰ্তিবিলাক আনি ইয়াতে সংৰক্ষণ কৰি থৈছে আৰু বহুত ভাল কথা। ইয়াতে নাজনা বস্তু বহুতো দেখা পাইছোঁ আমি ইয়াতে। এয়া শিলৰ মূৰ্তি, এইবিলাক শিলৰ মূৰ্তি, এইবিলাক শিলৰ মূৰ্তি হয়। ইয়াতে এয়া পদুম ফুল আকাৰৰ শিলৰ মূৰ্তি, এইবিলাক বিভিন্ন ধৰণৰ আছে। এইবিলাক সংৰক্ষণ কৰি থৈছে, ভাল কথা। এইবিলাক শিলৰ মূৰ্তি হয়। আপোনালোকক দেখালোঁ, আমিও চালোঁ, আমিও বহুতো নজনা কথা শিকিলোঁ। আমাৰ সতীৰ্থ লক্ষ্য আছে, লক্ষ্য আপোনালোক এই মন্দিৰটোলৈ আহিব আৰু ধুনীয়া ধুনীয়া শিলৰ মূৰ্তিবোৰ আছে, ইয়াত চাই যাব। তুমি ইয়াতে আগতে আহি পাইছা না আজিয়ে প্ৰথম? আজি প্ৰথম আহি বহুত ভাল লাগিছে অঁ। আৰু সকলো ৰাইজক আহিবলৈ আমি অনুৰোধ জনাইছোঁ। ধুনীয়া লাগে এই মন্দিৰটো। ঠিক আছে বাৰু, আৰু আমি অলপ দেখাব চেষ্টা কৰিম বাৰু। এয়া বহুত আছে শিলৰ মূৰ্তি, হিচাপ কৰি ওলাব নোৱাৰি, এয়া বহুত আছে। বৰ সুন্দৰ লাগিছে, বৰ ধুনীয়া লাগিছে, বৰ সুন্দৰকৈ সংৰক্ষণ কৰি ৰাখিছে এওঁলোকে, তাৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু এইবিলাক চাওক বন্ধুসকল, আজি আমাৰ লগত আমি 4জন আহিছোঁ আৰু আহিতো ভালে লাগিছে। আৰু অঞ্জনে কিবা ক'ব? আমাৰ অঞ্জন আছে। কি ক'ম আৰু, বহুত ভাল লাগছে এই মন্দিৰটোলৈ আজি আহি, বৰ ভাল লাগছে বহুত দিনৰ মূৰত। আৰু
আমি গোটেইকেইজন একেলগে আহিব পাই বহুত ভাল লাগছে ইয়াতে প্ৰাকৃতিক সৌন্দৰ্যটো বহুত ভাল লাগে আৰু ইয়াতে মিউজিয়াম চালোঁ আমি ইয়াতে বহুতো শিলৰ মূৰ্তি দেখা পালোঁ মোটামুটি ভাল লাগিছে আৰু বহুত ভাল লাগিছে সঞ্জীৱ আছে সঞ্জীৱে কিবা ক'ব সঞ্জীৱ আছে লাগিছে আপোনালোকো আহিব বহুত ভাল লাগিছে এই হৃদয় আছে হৃদয় কেনেকুৱা লাগিছে বহুত ভাল লাগিল আহি আৰু ৰাইজক কি ক'ব ৰাইজক কিবা এটা কৈ দিয়ে আৰু ৰাইজক আৰু সকলো ৰাইজে যাতে আহি আহি এই মন্দিৰটো এবাৰ চাই যায় আৰু আৰু আমাৰ চেনেলটোত এইটো প্ৰথম ব্লগ আমি বনাইছোঁ নাজানো কি হৈছে আৰু আমি আগন্তুক আমি দি থাকিম ব্লগ আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আমাৰ ছাবস্ক্ৰাইবাৰ এতিয়ালৈ বহুত কমি আছে গতিকে আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ বহুতো ভুল হ'ব পাৰে হ'বই আৰু আমি প্ৰথম বনোৱা ভিডিঅ' হয় ব্লগ হয় গতিকে সেই ভুলবোৰ ক্ষমা কৰি কমেণ্টত আজি যাতে ভিডিঅ'টো জনায়। শেষ কৰিলোঁ ধন্যবাদ